কাৰ্গিল শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ ২৭তম বলিদান দিৱস স্মৃতি দিৱসৰ দিনা প্ৰশাসনৰ পৰা উপেক্ষিত শ্বহীদগৰাকী। আজি কেপ্টেইন জিন্তু গগৈৰ মৃত্যু দিৱস। ১৯৯৯ চনৰ আজিৰ দিনটোতে বীৰ শ্বহীদগৰাকীয়ে দেশ মাতৃৰ বাবে বীৰত্বৰে যুঁজি প্ৰাণ আহুতি দিছিল। কিন্তু আজি শ্বহীদগৰাকীৰ পবিত্ৰ বলিদান দিৱসত তেওঁৰ শ্বহীদ স্মাৰকত নিৰ্মম পৰিৱেশ। পৰিয়ালৰ লোক আৰু দুই এজন স্থানীয় ব্যক্তিৰ দল সংগঠন তথা সামাজিক অনুষ্ঠানৰ বাহিৰে কোনো ৰজাঘৰীয়াৰ আহৰি নহ'ল বীৰ শ্বহীদগৰাকীক শ্ৰদ্ধা জনাবলৈ। মৃত্যু দিনটোত সমাধিস্থলীত এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহৰি নাপালে প্ৰশাসনে। মাত্ৰ ৩০ মিটাৰ দূৰত্বত অৱস্থিত খুমটাই ৰাজচক্ৰৰ কাৰ্যালয়। শ্বহীদগৰাকীৰ মৃত্যু দিৱস আয়োজন কৰাটো দূৰৰে কথা, সমাধিস্থলীলৈ যাবলৈও আহৰি নাই প্ৰশাসনৰ। মনত আক্ষেপ লৈ পৰিয়ালৰ লোকে প্ৰকাশ কৰিলে দুখ। লগতে শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ নামত উৎসৰ্গিত খুমটাইৰ ধুদৰালিৰ পৰা বাদুলিপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কেপ্টেইন জিন্তু গগৈ পথটোৰ জৰাজীৰ্ণতাক লৈও ক্ষোভ উজাৰিলে স্থানীয় সচেতন লোকে। জিন্তু গগৈ আমাৰ এইখন ঘৰৰে পুত্ৰ নহয়, গোটেই দেশবাসী আনকি পৃথিৱীবাসীও তেওঁলোকে আমাৰ জিন্তুৰ যি তেওঁৰ দেশপ্ৰেমৰ ত্যাগ, যি আত্মবলিদান এই সকলোৰে জ্ঞাত। কিন্তু এই জ্ঞাত অৱস্থাটো আমি কেৱল পৰিয়ালবৰ্গ আৰু ওচৰ চুবুৰীয়া মিলিত হৈ তেওঁৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু বাকী আমাৰ যিসকল চৰকাৰী বিষয়া আছে এই বিষয়াসকলৰ পৰা আমি অকণো সঁহাৰি পোৱা নাই বা মৰমৰে আমাক অকণমান আপ্লুত কৰিবলৈও তেখেতসকল আগবাঢ়ি অহা নাই। গতিকে এই ক্ষেত্ৰত আমি দুখ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ ল'ৰা অকল এই অঞ্চলটোৰে নহয়, দেশবাসীৰ বাবে এক গৌৰৱৰ বিষয়। আৰু দেশৰ বাবে তেওঁ নিজক ত্যাগ কৰিছে। দেশৰ যি মংগল হয় সেই মংগল কামত তেখেতে অৰিহণা যোগাইছে, তেখেতে ত্যাগ কৰিছে। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰাটো উচিত, আৰু ভৱিষ্যতে আমি সেই আশা এতিয়াও পোষণ কৰি আছোঁ। ২০২৬ চনৰ ৩০ জুন কেপ্টেইন বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈ ডাঙৰীয়াৰ ২৭তম মৃত্যুবাৰ্ষিকী। আজিৰ এই বিশেষ দিনটিত তেখেতৰ সেই শ্বহীদগৰাকীৰ বীৰগাথাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতক প্ৰণিপাত জনাইছোঁ। আমাৰ খুমটাইৰ বাবে জিন্তু গগৈ আচলতে এক অমূল্য সম্পদ তথা গৌৰৱ, দেশৰ বাবে তেখেত গৌৰৱ। কিন্তু আমাৰ পৰ্যবেক্ষিত হয় আচলতে চৰকাৰ, প্ৰশাসন তথা ৰজাঘৰীয়াই যি ধৰণে আজি এই বিশেষ দিনটো উদযাপন কৰিব লাগে সেই উদযাপনৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ হেমাহিয়ে দেখা দিয়ে। আৰু যিখিনি সময়ত আচলতে চৰকাৰখনে শ্বহীদক সন্মানৰ কথা কয়, সেই সময়খিনিত চৰকাৰৰ প্ৰশাসনিক বিষয়াসমূহে আপোনালোকে লক্ষ্য কৰিব পাৰে যে আমাৰ কেপ্টেইন জিন্তু গগৈৰ যি সমাধিক্ষেত্ৰ খুমটাই ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ নিচেই ওচৰত, অথচ সেই বিষয়াজনৰ এই সমাধিক্ষেত্ৰত ভৰি দিবলৈ আজিৰ তাৰিখত সময় নাই। গতিকে আজিৰ দিনটোত এই বিষয়বিলাক উত্থাপিত হোৱাটোৱে আচলতে এক দুৰ্ভাগ্যৰ বিষয়। আৰু আশা কৰি অনাগত দিনসমূহত চৰকাৰে এই দিশবিলাকৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিব, আৰু লগতে তেখেতৰ আগন্তুক আহিবলগীয়া মৃত্যু বাৰ্ষিকীসমূহ সুন্দৰভাৱে আমাৰ যাতে যুৱ প্ৰজন্মই আচলতে জিন্তু গগৈ কি, জিন্তু গগৈৰ এই সত্তাটো কি, সেয়া যাতে সুন্দৰভাৱে যুৱ প্ৰজন্মই অনুধাৱন কৰিব পাৰে, উপলব্ধি কৰিব পাৰে, সেই পৰ্যায়ত তেওঁলোকে সেই পৰ্যায়লৈ যাতে লৈ যাব। ধন্যবাদ।